Hey guys, welcome to my channel Logi Entertainment. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি মেগী আলুৰে বনোৱা চপ। তো মই ইয়াত লৈছোঁ 5টা বইল কৰি থোৱা আলু, তাতে মই কাটি থোৱা পিয়াজ দি দিলোঁ আৰু 2টা কেঁচা জলকীয়া দি দিম। তাৰে পিছত আপোনালোকে সোৱাদ অনুযায়ী নিমখ আৰু আপোনালোকৰ ঘৰত যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। মই কৰিছোঁ ইয়াতে মিট মছলা আৰু জিৰা গুড়ি। তাৰে পিছত মই ইয়াত লৈছোঁ 2 পেকেট মেগী। ইয়াৰে 1 পেকেট মেগীৰ মছলা উলিয়াই মই মছলাখিনি তাত এড কৰি ল'ম। তাৰে পিছত এইখিনি ভালকৈ মিক্স কৰি ল'ম। আলুখিনি ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত মই ইয়াতে লৈছোঁ ব্ৰেডৰ গুড়ি 2 চামুচ। আপোনালোকে ব্ৰেডৰ গুড়ি নলয় পিঠাগুড়িও ল'ব পাৰে। এই আলুখিনি হৈছেহি আৰু আলুখিনি লাগি ধৰিছে, আমাৰ হৈ গ'ল। এতিয়া আমি চপটো বনাবলৈ লৈছোঁ। এনেকৈ হাতেৰে গোল গোল কৰি আপোনালোকে যিকোনো শ্বেপত বনাব পাৰে। মই এনেকৈ বনাই ৰাখিছোঁ। আমাৰ হৈ গ'ল। তাৰপিছত মেগী পেকেট এনেকৈ গুড়ি কৰি ল'লোঁ। গুড়ি কৰি এখন প্লেটত থৈ মেগী পেকেট গুড়ি কৰোঁতে ভালদৰে মিহি হ'ব লাগিব। তাৰপিছত মই ইয়াতে লৈছোঁ 2 চামুচ ময়দা। তাৰে পিছত আৰু 1 পেকেট মেগী মছলা আছিল, সেই মছলাখিনি ইয়াতে এড কৰি ল'লোঁ। তাৰে পিছত নিমখ দিলোঁ সোৱাদ অনুযায়ী। এইখিনি ভালকৈ মিহলাব লাগিব। তাৰে পিছত পানীৰে মিক্স কৰিব লাগিব এইখিনি। এইখিনি আমাৰ হৈ গ'ল বেটাৰখিনি। তাৰপিছত যিখিনি আলু মই লৈ লৈছিলোঁ সেইখিনি আলু ইয়াতে ময়দা পানী এই বেটাৰখিনিত ঢালি দিলোঁ। ঢালি মই মেগীৰ ওপৰত দি দিলোঁ। এনেদৰে আপোনালোকেও দি দিব। এনেদৰে মই বনাই থাকিলোঁ। এইখিনি মোৰ হৈ গ'ল মেগীৰ লগত মিক্স কৰা। তাৰপিছত মই ৰিফাইন তেলত এইখিনি 15 মিনিট মানৰ কাৰণে মই থৈ দিছিলোঁ এইখিনি। তাৰে পিছত 15 মিনিট পিছত মই ৰিফাইন তেলত 3টাকৈ ভাজিম।
মচলাখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। তাৰপিছত আমাৰ ইয়াৰ ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকেও ঘৰতে বনাই খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব, লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।